চহৰীয়ালৈ এই হাতত চহৰীয়ালৈ এই পানীটো কি থাকোঁতে মাজনী নুপানী লগা জ্বৰ বাবা বঢ়িয়া বঙাইগাঁও এয়াহে বঙাইগাঁও মোৰ সাংঘাতিক ভাল লাগিল অকণমান সময় পিছফালে বহোঁ আপোনাৰ আহি ফিল্ডত যিসকলে ইউনিফৰ্ম পিন্ধি ইয়াত নিজৰ ডিউটিখিনি সুন্দৰকৈ কৰি গৈছে তেওঁলোকক মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু এটি হাত চাপৰি আমাৰ সেই সুন্দৰকৈ চলাই নিয়া সেই আৰক্ষী লোকসকলৰ বাবে ফৰেষ্টৰ লোকসকলৰ বাবে আজিও বিহুৰ দিনাখনো তেওঁলোকে ইউনিফৰ্ম পিন্ধি পেলাই নিজৰ ডিউটি কৰি গৈ আছে গতিকে ধন্যবাদ আপোনালোক সকলোলৈকে আৰু এটা অনুষ্ঠানৰ পাছতে আমাৰ মাজত আহি উপস্থিত হ'বহি আমাৰ অতি মৰমৰ শিল্পী পাপন অংগৰাগ মহন্ত ইতিমধ্যে আহি তেওঁ উপস্থিত হৈছেহি গতিকে আৰু পলম নকৰোঁ বেছি কথা নকওঁ আৰু এই শ্ৰদ্ধেয় দৰ্শক এই মঞ্চত আমি আমন্ত্ৰণ জনাওঁ অংগৰাগ পাপন মহন্ত ভাল লাগিছে বঙাইগাঁও মই আকৌ যিখিনিলৈকে দেখি আছোঁ উৎপাত হৈছে ফূৰ্তি হৈছে কিন্তু অসভ্যালি হোৱা নাই এতিয়ালৈকে দেখা নাই গতিকে ছোৱালীখিনি কেতিয়াও নকৰে ল'ৰাখিনিয়ে বেছিকৈ কৰে সেইটো ল'ৰা মানুহৰ এটা গাত থাকে গতিকে ল'ৰাবিলাকক অনুৰোধ জনাইছোঁ ফূৰ্তি কৰা উৎপাত কৰা অসভ্যালি নকৰিবা